আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ নাম। আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ। শিশুসকল, আমি জানো যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে আৰু ৰাষ্ট্ৰীয় পতাকা। ৰাষ্ট্ৰীয় পতাকা হৈছে এইখন দেখিছানে? জাতীয় পতাকাখন ৰাষ্ট্ৰীয়। আৰু এয়া হৈছে ৰাষ্ট্ৰীয় প্ৰতীক। এয়া চোৱা, এই চিম্বল প্ৰায় পইচাবিলাকত দেখাই পোৱা যায়। আৰু এয়া হৈছে ৰাষ্ট্ৰীয় ফুল। এয়া হৈছে পদুম ফুল ৰাষ্ট্ৰীয়। আৰু এয়া হৈছে ৰাষ্ট্ৰীয় ফল। ৰাষ্ট্ৰীয় ফল হৈছে কি? আম, মেংগো, আম। আৰু ৰাষ্ট্ৰীয় চৰাই হৈছে কি? ময়ূৰ চৰাই। দেখিছেনে কিমান ধুনীয়া ময়ূৰ চৰাই? এইজনী হৈছে ময়ূৰজনী, ৰাষ্ট্ৰীয় চৰাই, ময়ূৰ চৰাই। আৰু ৰাষ্ট্ৰীয় জন্তু বুলি ক'লে ৰাষ্ট্ৰীয় জন্তু হৈছে বাঘ। এয়া দেখিছেনে? এইটো হৈছে বাঘ। ৰাষ্ট্ৰীয় জন্তু কি বুলি ক'লে কি ক'বা? বাঘ বুলি ক'বা। আৰু আমাৰ ৰাষ্ট্ৰীয় খেল কি হৈছে? আমাৰ হকী খেল। এয়া দেখিছেনে হকী খেল কেনেকৈ খেলিছে? ৰাষ্ট্ৰীয় খেল কি বুলি সুধিলে কি ক'বা? হকী খেল। আৰু এইকেইটাই হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ।